গুড মৰ্নিং বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাব। আজি আমাৰ ইয়াতে দেউল আছে, ভাবিলোঁ ব্লগটো আৰম্ভ কৰোঁ। দেউলৰে অলপ কিবা কিবি দেখুৱাম, দেউলত যাম। দিনটো কি কৰোঁ কি নকৰোঁ তাৰে আপোনালোকক দেখুৱাই ভাল লাগে মোৰ। বেলেগ একো কাৰণ নাই, মোৰ নিজৰ ব্যক্তিগত মানে জীৱনটো কেনেদৰে কি কৰোঁ তাৰে অলপমান মানে দেখুৱাই থাকোঁ আপোনালোকক। যদি আপোনালোকে ভাল পায় ভিডিঅ'টো নিশ্চয় চাব। আৰু দিনটো দেখুৱাই আছোঁ, কি কৰোঁ চাই থাকিব ভিডিঅ'টো। আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ যে মোৰ কোনো ব্লগ বনোৱাৰ বেলেগ একো হেৰি নাই। মই যে ডাঙৰ কিবা ঠাই দেখুৱাম বা ক'ৰবাত যাম মানে ব্লগৰ কাৰণে মানে বেলেগত ঘূৰি ফুৰিম মানে ব্লগত দেখাবৰ কাৰণে তেনেকুৱা একো নাই। মোৰ ভাল লাগে মানে ইউটিউব বেলেগৰ পৰা দেখাব, ইউটিউবৰ ভিডিঅ' মোৰ ভাল লাগে। মই বহুতৰে ভিডিঅ' চাওঁ, তাৰপিছত মোৰ নিজৰো বনাব মানে মন যায়। তাৰপিছত মোৰ ঘৰৰ কাষৰে ভণ্টি এজনীয়ে বনাইছিল। তাৰপিছত তাই সুধিলোঁ কেনেকৈ কি, তাৰপিছত তাই ক'লে একদম সহজ। তাই দেখুৱাই দিলে মোক তেনেকৈ। মই কোনো এডিট নকৰোঁ, একো নকৰোঁ, জাষ্ট ভিডিঅ'টো দিওঁ তেনেকৈ আৰু মানে কোনো এডিট নাই আৰু মোৰ। যেনেকৈ আছোঁ, যেনেকৈ যি কৰিছোঁ তাকে দেখুৱাব চেষ্টা কৰোঁ। মোৰ মানে ঘৰৰ পৰিৱেশ, মই ঘৰত যেনেকৈ থাকোঁ যি কৰোঁ সেই পৰিৱেশটো দেখুৱাওঁ, বেলেগ বাহিৰে একো নাই। ক'ৰবাত গৈছোঁ বাৰু সেইটো বেলেগ কথা, মানে ওলাই গৈছোঁ সেইটো ভিডিঅ' কৰিছোঁ। তেনেকুৱা ফুৰা মেলা নায়েই মোৰ তেনেকৈ ভিডিঅ'ত দেখুৱাবৰ কাৰণে। যি পাৰিছোঁ তাকে দেখুৱাই গৈ আছোঁ। বেছিদিন হোৱা নাই ভিডিঅ' বনোৱা, বেছি মানে 5-6টামান হ'ল চাগে ভিডিঅ' বনোৱা। তেনেকৈ চাই থাকিব আৰু যদি ভাল লাগে আৰু সেয়াই আৰু। দুপৰীয়াৰ ভাত খোৱা টাইম হৈ গ'ল আমাৰ। আলহীও আহিল। এয়া ভাত, দালি, চব্জি, মাংস লগতে নেমু লৈছোঁ, তেনেকৈ ভাত খালোঁ। আৰু মই ভাত খাই আছিলোঁ বিৰ লগত। বিক দেখুৱাব মানা কৰিছিল, সেইকাৰণে মই কেমেৰাটো তাৰ ফালে ঘূৰাই দিলোঁ। আৰু মই নেমু এনেকৈ চেপি নাখাওঁ, এনেকৈ কামুৰি বাকলিটো খাওঁ। কোনে কোনে খাই কমেণ্ট কৰি জনাবচোন। আমি যাবৰ কাৰণে ৰেডি হ'লোঁ দেউলত। এতিয়া যাম, ওলাই কৰি ৰেডি ওলাওঁতে আৰু ভিডিঅ' কৰা নহ'ল। ওলোৱানো কি দেখুৱাম আৰু। এতিয়া মাহঁত ওলোৱা হোৱা নাই, ৰখি আছোঁ। তাকে আৰু যাম আৰু এতিয়া খোজকাঢ়িয়ে যাম, অলপ দূৰ হয়, 1 কিলোমিটাৰমান হ'ব আৰু তেনেকৈ যাম। যাই এতিয়া দেউলত লগ পাই আছোঁ। মোৰে বেমাৰ হোৱা নাই, মোৰ জ্বৰো হোৱা নাই, ঔষধ খাই আহিছোঁ মাত্ৰ। একদম দেউলত লগ পাই আছোঁ। আৰু আমি ল'ব আহিলোঁ মাৰ কাৰণে কিবা কিবি। মাছ চাই আছে। মণিহাৰী দোকানত বেছি ছোৱালী 3টা মানুহৰে ভিৰ, ক'বই নালাগে আৰু দেউল বুলি ক'লে। আমিও আৰু ল'ব আহিলোঁ কিবা কিবি। আৰু আমাৰ টিকু আছিলে, টিকুৱে কিনিলে এটা জোনজুনি। তাৰ মানে বহুত ফূৰ্তি জোনজুনিটো পাই, মোক বাৰে বাৰে দেখুৱাই আছে। আৰু আমি মানুহৰ ভিৰত যোৱা নাই, আমি দোকানৰ আগে আগেই ঘূৰি আছিলোঁ। মা, খুৰী, বৰমা, বৌ এনেকৈ
মানুহৰ ভিৰত যোৱা নহ'ল, মানে প্ৰগ্ৰাম চলি আছিলে, তাত বহুত ভিৰ আছিলে, আমি গতিকে অলপ দূৰত আছোঁ তাৰ পৰা। আৰু দেউল বুলি ক'লে মিঠা পান এটা মুখত ল'ব নাপালে একদমেই ভাল নালাগে। মই ল'ব গ'লোঁ মিঠা পান ল'লোঁ, 3টা পেক কৰি ল'লোঁ, এটা তাতে খালোঁ, খাই কিনে আহি আছোঁ। আৰু মই বেপাৰীটোক বাৰে বাৰে কৈ আছিলোঁ যে মোক নাৰিকল আৰু চুপাৰীটো অলপ বেছিকৈ দিব, তেনেকৈ কথা পাতি আছিলোঁ। আমাৰ দেওচোৱা হ'ল বুলিয়ে ক'ব পাৰি। এতিয়া বস্তু কিনি আজৰি, কিবা কিবি ল'লোঁ, পাৰ্চ ল'লোঁ, কি এতিয়া আৰু যাম, বেছি দেৰি কৰি নাপাওঁ, ঘৰত যাম, আলহী আছে ঘৰত। আমি দেওচাই আহি পালোঁ ঘৰ, হ'ল 5 মিনিটমান, কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ, কৰি উঠি এতিয়া অলপ মুখ হাত ধুই কিবা খাই লওঁ। বাকী আছিল ভিডিঅ'টো, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ একদম নপৰিব। তেন আজিৰ কাৰণে বাই বাই।